হেল্ল' এভৰিৱান, আজি যিহেতু বতৰ ডাৱৰীয়া আৰু সেইকাৰণে মানে কিবা এটা খাবলৈ মন গৈ আছিলে। তাৰপিছত মই ভাবিলোঁ কি প্ৰথমতে ভাবিলোঁ চাওমিন খাম বুলি। তাৰপিছত চাওমিন খাম বুলি ভাবিলোঁ, কিন্তু আমাৰ ইয়াত দোকানত মানে চাওমিন পেকেটেই নাপায়। তাৰপিছত আকৌ ভাবিলোঁ ম'ম' খাম বুলি, আৰু ম'ম' খাম বুলি ভাবোঁতেও কি হ'ল গম পাইছেনে, যে কি কয়, মাংস দোকানেই খোলা নাই। মাংস দোকান এতিয়া নুখুলিলেনো আৰু ক'ৰ পৰা খাবলৈ পাম। তাৰপিছত তথাপিওতো খাবলৈ মন গৈছে যেতিয়া খামেই এইটো এনেও, সেইকাৰণে ভাবিলোঁ ম'ম' যেনেকৈ তেনেকৈ হ'লেও বনাম। ভেজিটেবলৰ নামত ঘৰত মাত্ৰ আছে আলু, পিঁয়াজ আৰু বিলাহী। তো সেইকেইটাই দিয়ে এনেকৈ বনাই মেলি ম'ম' খাম। তেন্তে ব'লক আপোনালোকে চাই থাকক কেনেকৈ বনাওঁ। কথামতে কাম এয়া দেখিছেনে, ফাইনেলি একদম ৰেডি কৰি ল'লোঁ। বেলি পিনে মই বেলিলোঁ, আৰু এয়া বিলাহী, পিঁয়াজ আৰু আলু পিটিকা কৰি লৈছোঁ। তাৰপিছতে এয়া মই বনাই দিলোঁ ম'ম'কেইটা ষ্টাইল দি পিনে। আৰু আইডিয়া দেখিছে ৰাইচ কুকাৰত বনাইছোঁ দেই। ৰাইচ কুকাৰৰ এইকেইটা হেৰিকেইটাত আনি পিনে চচটোত আনি, তাৰপিছত এইফালে ৰেডি হৈ গ'ল এয়া চুপখিনি। মানে জালুকটো অলপ বেছিকৈ দিছোঁ, সেইকাৰণে এনেকুৱা দেখিছে। আৰু মাহঁতেও খালে, খাই ভাল পাইছে বুলি কৈছে। তো বাই বাই।